দেউতা এখন আধা লিখা গ্ৰন্থ। স্নিগ্ধ জোনাকীক সাক্ষী কৰি গভীৰ ৰাতিক দিন কৰি আমাৰ বাবে কাম কৰা সেইজন কোন বাৰু? হয়, দেউতা। সঁচাকৈয়ে তুমি অতুলনীয়, তুমি নিস্বাৰ্থ। গাত ৰ'দ বৰষুণ নপৰা তুমি এজন অক্লান্ত কৰ্মী। সমাজৰ দায়বদ্ধতা পালন কৰি সন্তানৰ বেমাৰত উজাগৰি নিশা কটোৱা তুমি এজন ঈশ্বৰ দূত। কোনো সন্তানেই চকু মেলি পৃথিৱীত প্ৰথমে তোমাৰ নাম উচ্চাৰণ নকৰে। থুনুক থানাক খোজেৰে বাৰান্দাত উজুতি খাওঁতে কেতিয়াও তোমাক বিচাৰি নাকান্দে। তথাপিও তোমাৰ অপৰিসীম কষ্ট, নিস্বাৰ্থ ত্যাগ আৰু সন্তানৰ সফল ভৱিষ্যতৰ চিন্তাত ৰাতিৰ আন্ধাৰত তোমাৰ নীৰৱ উচুপনিক কোনেও হৃদয়ংগম নকৰে। কৰিছো তোমাক শতকোটি নমন, নমন তোমাৰ কৰ্মক, তোমাৰ কষ্টক, তোমাৰ ত্যাগক। এতিয়া অচিন তমসাক আঁতৰাই সম্পূৰ্ণ কৰিব লাগিব এখনি গ্ৰন্থ। কাৰণ ই নহয় মাথো এটি শব্দ, ই নহয় মাথো এটি বাক্য। এয়া এক অজেয় শক্তি, যাৰ নামেই পৰিচয় দেউতা। দেউতা এখন আধা লিখা গ্ৰন্থ।